আপলোড কৰা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমে চাব বিচাৰে তেনেহ'লে ছাইডত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তেতিয়া আপোনালোকে আমাৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ প্ৰথমে পাব আৰু লগতে আমাৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামৰ ইউজাৰ আইডি হৈছে লাভ আৰজে অকুল লাইক আৰু ফ'ল' কৰিব নাপাহৰিব ঐ প্ৰিয়া বলচোন ওচৰৰ মানুহ এঘৰৰ পৰা আহোঁ ক'ত যোৱানো মামী মোৰ মন নাই বলচোন ব'লা আৰু মামাহঁতৰ ঘৰত আহোঁতে এই ল'ৰাটোক আগতে দেখিছোঁ মই ৰহমাটো হাই কি খবৰ হা ভালে আও ইমান ভালকে মাতিলো তাক এটিটিউড চেটাৰ সোমাই গ'ল প্ৰিয়া আমি যাওঁ বল বহুত দেৰিয়ে হ'ল নহয় অহা ঠিক আছে মামী ব'লা প্ৰিয়া তোক ত্ৰিদীপহঁতৰ ঘৰত মাকে ভাত খাব মাতিছে অঁ হয় নেকি ঠিক আছে যাম দিয়া ঐ আহিলা আহিলোঁ শুনা সেইদিনা কথাত বেয়া নাপাবা দেই মানে অলপ কামত বিজি আছিলোঁ চ' ভালকৈ মাত দিব নোৱাৰিলোঁ ইহ একো নাই দিয়া পিছে কি পঢ়ি আছা তুমি মই এবাৰ HSLG দিছোঁ তুমি মই বিকম 6 ছেম এইবাৰ পিছে মামা ঘৰত ফুৰিব আহিলা ফুৰিব আহিলোঁ এক্সাম কেনেকুৱা হ'ল ভালেই আৰু বঢ়িয়া নিউ মোবাইল 2 মান্থ হৈছে লোৱা বঢ়িয়া নাম্বাৰটো দি থৈ যাবা আকৌ মোক ঠিক আছে এইটো 700 ঠিক আছে দিয়া ঐ ধুনীয়া ছোৱালীজনী কি কৰিছা এনেই আছোঁ বাট কোন হয় বাৰু ভাবিছোৱা কোন হ'ব পাৰোঁ একদম ধৰিব পৰা নাই ময়ো আৰে কোন নহয় মই আকৌ মই যে মনত পৰিছেনে আৰে কোন হয় কোৱা নহ'লে কিন্তু মই ব্লক কৰি দিম মই ত্ৰিদীপ তুমি বৰ কামোৰ দিব পাৰা দেই কামোৰ খালা নেকি অলপ অলপ আৰু পিছে বয়ফ্ৰেণ্ড পতাইছা নেকি নাই প্ৰেমত পৰা নাই এতিয়ালৈকে পিছে তোমাৰ মোৰ আছিল বাট ব্ৰেকআপ হৈছে 6 মান্থ আগত এতিয়া কোনো নাই নাই কথা এটা কওঁ নেকি কোৱা আকৌ মানে তোমাৰ মোৰ বেছি দিনৰ চিনাকি নহয় ভালকৈ কথা পতাও বেছি দেৰি হোৱা নাই আৰু যিহেতু তোমাৰ বয়ফ্ৰেণ্ড নাই মই তোমাৰ লগত ৰিলেশ্যন ৰাখিব বিচাৰোঁ আই লাভ ইউ কি মোক অলপ টাইম লাগিব ঠিক আছে লোৱা বাট বেছি টাইমো নল'বা য়েছ আই লাভ ইউ টু পাহাৰৰে চুৰিতে হৈ যাম তুমি আৰু মই অনুভৱী বতাহে বতাহে অসীমৰ বিলীন হ'ম তুমি আৰু মই তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো বহুত কাজিয়া হাঁহি ধেমালিৰ মাজত 4টা বছৰ পাৰ হৈছিল প্ৰিয়া SSLC পাছ কৰি যোৰহাট আহিল ত্ৰিদীপে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চাকৰি পালে বেংকত লাহে লাহে তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো আৰু ষ্ট্ৰং হ'ব ধৰিলে ত্ৰিদীপে প্ৰিয়ংকাক যেতিয়া মন যায় লগ কৰিব গুচি যায় যোৰহাটলৈ কাজিয়া লাগিলেও মৰমেৰে বুজায় ত্ৰিদীপতকৈ 5 years সৰু আছিল প্ৰিয়া চ' ত্ৰিদীপে প্ৰিয়াক সৰু ছোৱালী হিচাপে ট্ৰিট কৰে গালিও নাপাৰে তেনেকৈ পাৰ হৈ গৈছিল ইটোৰ পাছত সিটো বছৰ আৰু লগতে ভাল পোৱা আৰু বিশ্বাসো বাঢ়ি গৈছিল 2017 চনৰ 21 এপ্ৰিলত হেল্ল' কি হ'ল তোমাৰ আজিকালি তুমি মোক অলপো সময় নিদিয়া হ'লা যে আৰে তোমাক আৰু কিমান সময় লাগে যিমান দিব লাগে দিওঁচোন দিছোঁ মানে কল এটা মেছেজ এটা কৰিবলৈ মনত নপৰে তোমাৰ ডিব্ৰুগড়ত থাকি মোক পাহৰি গৈছোঁ কোৱা পাহৰি গৈছোঁ তোক হ'ল পাহৰি গৈছোঁ মই চা মই অফিচৰ কামত বহুত বিজি থাকোঁ তোৰ লগত যেতিয়া লিলিমাই কৰি থকা মোৰ টাইম নাই তই মানে আগতে লিলিমাৰহে কৰি আছিলি আছিলোঁ হ'ল বাই মাথা নষ্ট কৰি নাথাকিবি ব্লক কৰিছোঁ তোক সকলোতে তই কৰি দিবি হেল্ল' কোন হয় মই মনত পৰিল ন তোমাৰ কি কৰিবা ভাল পাওঁ যে এৰিব বিচাৰিলেও নোৱাৰোঁ এৰিব তেন্তে কিয় এৰি থৈ কষ্ট দিছিলা হা চৰি প্লিজ মাফ কৰি দিয়া
আৰু এনেকুৱা নকৰোঁ কেতিয়াও। হ'ব কৰি থৈ নাযাবা কিন্তু বহুত ভাল পাওঁ তোমাক নাযাওঁ। লাভ ইউ। লাভ ইউ টু কি হব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন কি ৰব মোৰ বাবে তুমি নহলে কোন হব এই বুকুৰ আপোন হেল্ল', ক'ত আছা অফিচত আছোঁ। ইমান দেৰি হৈছে যে কাম কৰি আছোঁ, কৈছোঁচোন। হ'ব তেন্তে দিয়া অফিচৰ পৰা ওলালে কল কৰিবা আজি মোৰ অফিচৰ পাৰ্টি আছে, দেৰি হ'ব। তই কল কৰি নাথাকিবি। ইমান দেৰি হ'বনো বৰ কোচন কৰি থাক তই, আৰু বৰ ফোন কৰি তই কামুৰ দি থাক। মই লাজ পাওঁ ন মোৰ অফিচৰ ষ্টাফৰ আগত। এইটোৱে যি ফোন কৰিলি আৰু নকৰিবি। মই ৰুম পাই তোক কল কৰি আছোঁ। ঠিক আছে এনেকৈ অৱহেলাৰ মাজতেই আৰু এটা বছৰ পাৰ কৰিলে, আৰু 24 এপ্ৰিলত প্ৰিয়াই ত্ৰিদীপক লগ কৰিব মাতিলে। কিন্তু সি টাইম নাই বুলি ক'লে, আৰু 27 এপ্ৰিলত সি লগ কৰিব আহিল। আহিলা শুন দেখা নাই আহিল নে নাই আহা? কি হ'ল তোমাৰ ইমান কিয় চেঞ্জ হৈছা না আগৰ দৰে তোমাৰ মুখত আমি লগ পালে থকা হেপিনেছটো আছে না আন কিবা তোক লগ পালোঁ বুলি হাঁহি থাকিব লাগে। হ'ব দিয়া ডন কৰা মন নাই একো মোবাইলটো দিয়াচোন তোমাৰ এইটো কাৰ নম্বৰ ব্লক কৰি ৰাখিছা যে সেই লগৰ এটা নাম্বাৰ বৰ কামুৰি থাকেও, সেইবাবে। তুমি ৰোৱা, মই পিটিককৈ দোকানখনৰ পৰা আহিছোঁ। আৰু প্ৰিয়াই সেইখিনি সময়তে ত্ৰিদীপৰ হোৱাটছএপটো স্কেন কৰি হেক কৰি ল'লে, আৰু তাৰপিছত প্ৰিয়াও হোষ্টেল গুচি আহিল আৰু ত্ৰিদীপো ঘৰ গুচি গ'ল। তাৰ হোৱাটছএপত মেছেজ আহিছে আননোন নাম্বাৰচোন চাওঁচোন কি দিছে ঐ আজি কি হ'ল খবৰ নাই যে ইমান ফোন কৰি আছোঁ ইমান মেছেজ কৰি আছোঁ ৰিপ্লাই নাই যে ব্লক কৰি ৰাখিছিলা নেকি ঐ কি হ'ল ৰিপ্লাই নাই যে চৰি ডিষ্টাৰ্ব দি পালোঁ আজিৰ পৰা নিদিওঁ আৰে কি যে কথা কোৱা, আজি দিনটো বিজি আছিলোঁ, সেইবাবেও শুন তোমাক মেছেজ কৰিব পৰা নাছিলোঁ। কোন হয় এইজনী কিয় এনেকুৱা কৰিছে সি মই কি মৰম ভাল পোৱা দিয়া নাছিলোঁ তাক হেল্ল', এইজনী কোন হয় কোনজনী? এতিয়া যোনজনীৰ লগত হোৱাটছএপত কথা পাতি চেনি দি আছিলা তোক কিয় লাগে? ফোন ৰাখ, বাই। এনচাৰ দিয়া মোক কি এনচাৰ? মই কি তোমাৰ একো নহয় নি মই কষ্টত থাকিলে তোমাৰ অলপো ফিল নহয় কৈছা তোৰ এই নাটক আৰু এক্সট্ৰা অৰ্ডিনাৰী ভাল পোৱাবোৰ মোক দেখাই নাথাকিবি। মানে কি ক'ব বিচাৰিছা আজি তুমি কোৱা মই শুনিম তেতিয়াহ'লে শুন চা, তোৰ এক্সট্ৰা অৰ্ডিনাৰী ভাল পোৱাবোৰ মোক দেখাই নাথাকিবি। তই যদি মহা কামোৰ ছোৱালী হয়, মই তোক ভাল পাই বহুত পস্তাইছোঁ। তোৰ লগত অকল এইকাৰণে আছোঁ কাৰণ মই ভুল কৰিলোঁ তোক আশা দি। তোক এটা লেতেৰা সপোন বুলি মই পাহৰি যাব বিচাৰিছোঁ। তই মোৰ লাইফত অহাৰ পৰা মই চব হেৰুৱাইছোঁ। তই এজনী চৰিত্ৰহীন ছোৱালী হয় মই এজনী বয়ৰ লগত কথা পাতিছোঁ, কিন্তু তাই তোৰ নিচিনা এক্সট্ৰা অৰ্ডিনাৰী ভাল পোৱা মোক দেখুওৱা নাই। বয় যদিও চিৰিয়াছলি ভাল পায়। ঘিণ কৰোঁ তোক মই, জীৱনত তোৰ নিচিনা ছোৱালী যাতে কাৰো লাইফত নাহে। চা শুন তোক মই বহুত ভাল পাওঁ আৰু মোৰ ভাল পোৱাবোৰেই যদি ভুল আছিল হেন তোক ভাল পোৱাৰ বাবেই যদি মই চৰিত্ৰহীন হয় দেন মানি ল'লোঁ মই চৰিত্ৰহীন। বাট আজি লাষ্ট বাৰৰ বাবে ক'লোঁ মোৰ ভাল পোৱা মই দিয়া মৰমখিনি এক্সট্ৰা অৰ্ডিনাৰী বা নাটক নাছিল। মোক এনেকৈ ক'লে ঠিক আছে, বাট নেক্সট টাইম যদি কাৰোবাক ভাল পোৱাৰ আশা দিয় ন দেন এনেকৈ আঘাত নিদিবি কাকো। অজানিতে কৰা প্ৰতিটো ভুলৰ কাৰণে চৰি, কোনো দিন ডিষ্টাৰ্ব নকৰোঁ সুখী তই, কিন্তু এদিন কান্দিবি তই মোক বিচাৰি। মই কেতিয়াও ঘূৰি নাহোঁ তোৰ লাইফত। বাই।